সেইখিনি কণ্টিনিউ হ'ব লাগিব, ইয়াতে কোনো স্তব্ধ নহয়। আৰু বিশেষকৈ আমি কিছুমান নতুন ইনিচিয়েটিভ আমি হাতত লৈছোঁ। ইয়াৰ ভিতৰত আছে আমাৰ অঞ্চলত ড্ৰাগছ যিটো বহুত বেছি চলি আছে, এইকাৰণে ড্ৰাগছ ডি এডিকশ্যন চেণ্টাৰ ইষ্টাব্লিছ কৰাৰ কাৰণে আমি আজিৰ বাজেটত ঠিক কৰিছোঁ। আৰু আমাৰ ইকনমিটো মেইনলি কোনটো বিষয়ত নিৰ্ভৰ হয়, ইয়াৰ ওপৰত বেছ কৰি পেলাই আমি বেম্বৰ ওপৰত কাম কৰাৰ কাৰণে, হেণ্ডলুম ছেক্টৰত কাম কৰাৰ কাৰণে, এগ্ৰিকালচাৰত ভালকৈ কাম কৰাৰ কাৰণে কিছুমান কথা চিন্তা কৰা হৈছে। আৰু সেইটো কৰি পেলাই আমাৰ আজিৰ বাজেটটো আমি পাছ কৰিলোঁ। আমি যিটো SOPD এল'কেশ্যন যোৱাবাৰতকৈ এইবাৰ কম পাইছোঁ আৰু আশা কৰিছোঁ এতিয়া নতুন অসমত শক্তিশালী এটা চৰকাৰ আহিল, এজন ডাইনেমিক আৰু ষ্ট্ৰং মুখ্যমন্ত্ৰী আহিলে নেক্সট বাৰত আমি ভাবিছোঁ যে এই BTR অঞ্চলৰ 35 লাখ যিটো পপুলেশ্যন আছে, ইয়াৰ স্পীডি ডেভেলপমেণ্টৰ কাৰণে আমাৰ নেক্সট SOPD বাজেট যিটো এল'কেশ্যন সেইটো বাঢ়ি যাব বুলি আমি আশা কৰিছোঁ। আৰু বিভিন্ন খিতানত বিভিন্ন ডিপাৰ্টমেণ্টত ডিৰেক্টলি কিছুমান ফাণ্ডিং আমাৰ কেন্দ্ৰ আৰু আমাৰ নৰ্থ ইষ্টাৰ্ণ কাউন্সিলে হওক বা ৰাজ্যৰ পৰা আমি ডাইৰেক্টলি পাম বুলি আমি আশা কৰিছোঁ। আৰু ইয়াৰ লগতে মই আপোনালোকক ক'ব বিচাৰিছোঁ, আমাৰ যিটো নৰ্মেলি যিটো ৰেভিনিউ আমাৰ ইয়াত আহিছিলে সেইটো এৰাউণ্ড 100 crore আছিলে, কিন্তু নেক্সট যিটো আমাৰ আহি থকা সময়ত আমাৰ এইটো ডাবল কৰাৰ কাৰণে আমি যোৱাকালিৰ পৰা আমি আলোচনা কৰিছোঁ। আৰু আমাৰ ৰেভিনিউ বহুত আছে, সেই ৰেভিনিউবিলাকক আমি কিছুমান টেপ কৰিবলৈ পৰা নাই বা কিছুমান অসুবিধাৰ কাৰণে সেইটো ৰেভিনিউবিলাক আমাৰ হাতলৈ অহা নাই। তো সেই গোটেইখিনি ৰেভিনিউ আমাৰ হাতত অনাৰ কাৰণে আমি কিছুমান চিন্তা চৰ্চা কৰিছোঁ আৰু এইটো অতি শীঘ্ৰে ইমপ্লিমেণ্ট কৰা হ'ব। স্পীকাৰ আৰু ডেপুটি স্পীকাৰ যিটো কথা আজি এটা ৰেজুলেশ্যন পাছ হৈছে আৰু স্পীকাৰৰ ডিছক্ৰিপশ্যনত আমি কিছুমান ফাণ্ড দিব বিচাৰিছোঁ। আমি এইটো আগৰ যিটো 2-3 মাহত সেইটো দিব পৰা নাছিলোঁ, কিন্তু আজি আমি ঠিক কৰিছোঁ। আৰু নেক্সট বাজেট ছেশ্যনৰ পৰা বাজেটৰ পৰা আমাৰ স্পীকাৰৰ কাৰণে 1 crore টকা আমি ইয়াতে এল'কেশ্যন কৰাৰ কাৰণে আজি ৰেজুলেশ্যন পাছ কৰিছোঁ। এতিয়া এইটো আমি কি ক'ম, তেখেতসকলৰ যদি পাব্লিকৰ প্ৰতি দায়িত্ব নাই, পাব্লিকে তেখেতসকলক কষ্ট কৰি ভোট দিলে না, ভোটবিলাক তেখেতসকলে কিনি অনাৰ কাৰণে ইমান পাব্লিকক গুৰুত্ব দিয়া নাই আমি নাজানো। চ' আমি এতিয়া তেখেতসকলে সেই পাব্লিকক ডিপ্ৰাইভ কৰাৰ কাৰণে কোনো অধিকাৰ নাই। আমি কাম কৰি যাম, আমি 40টা সমষ্টিতে কাম কৰিম। এতিয়া ইয়াত যিটো UPPL BJP চৰকাৰ আছে, যিটো NDA চৰকাৰ আছে, ইয়াতেও আমি 40টা সমষ্টিৰ ৰাইজৰ কাৰণে কাম কৰি যাম। ইয়াত BPFৰ উপস্থিত থাকক নাথাকক, কিন্তু কথাটো হৈছে কি যে তেখেতসকলে যে ৰাইজক ডিপ্ৰাইভ কৰিছে, তেখেতসকলে যে ৰাইজৰ প্ৰতি যিটো ৰেছপেক্টটো দেখাব লাগিছিলে সেইটো যে দেখুওৱা নাই। 15 বছৰ ইয়াত তেখেতসকলে মেম্বাৰ হৈ পেলাই কাম কৰি যোৱা ব্যক্তিসকলে যে ইয়াত মানে এছেম্বলিৰ যিটো ইম্পৰ্টেঞ্চ সেইটো যে বুজি পোৱা নাই, এইটো অতিকৈ দুৰ্ভাগ্যজনক কথা। কিন্তু আমাৰ টীমটোৱে ইয়াৰ গৰিমাটো আমি কেতিয়াও শেষ হ'বলৈ নিদিওঁ, সেইটো আমি আগুৱাই লৈ যাম। আৰু আমাৰ কাৰণে 35 লাখ যিটো জনসাধাৰণ, এইটো আমাৰ যিটো UPPL BJPৰ চৰকাৰ, ইয়াৰ কাৰণে আমাৰ জনসাধাৰণ আৰু সেইটো যি সমষ্টিতে নহওক কিয়, এইটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ দেৱাগাঁও সমষ্টিতে হওক, তেখেতৰ খুলখালী মুনমনৰ পৰ্বতজৰা সমষ্টিয়ে হওক, সেই সমষ্টিবিলাকৰো উন্নয়নৰ কাম আমাৰ EM সকলে GM সকলে কৰিব। আৰু অতি শীঘ্ৰে সেই অঞ্চলবিলাকত তেখেতসকলে যিহেতু 4বাৰকৈ ইয়াত অহা নাই আৰু আমি তাত MCLA নাই বুলি ধৰি ল'ব লাগিব, সেইকাৰণে তেখেতসকলে যদি নাহে তেতিয়া আমি সেই সকলত কাম কৰাৰ কাৰণে বেলেগ